নমস্কাৰ, গুড মৰ্ণিং ফ্ৰম নেপাল। ত' বহুত দিনৰ পিছত আপোনালোকক গুড মৰ্ণিং ক'লোঁ আৰু নেপালৰ পৰা ডাইৰেক্ট। চ' নেপালত আহিছোঁ। চ' আহি পিনে মৰ্ণিং আহি পাইছোঁ। আহি পিনে এইখন আমাৰ আছে অসম বৰপেটা হোটেল বা লড্জ, ইয়াতে আহি পিনে চেক ইন কৰি ল'লোঁ। চ' তাৰপিছত তাৰপৰা ফ্ৰেছ হৈ পিনে ওলাই দিলোঁ। অকণমান কাম আছে। চ' যোনটো কামত আহিছোঁ তাতে যাম এতিয়া। চ' আপোনালোকে ভিডিঅ'টো চাই দিব। বহুত দিন পিছত ভিডিঅ'টো এটা ষ্টাৰ্ট কৰিছোঁ। ভাল লাগিব। আমি আহিলোঁ, তাত নেপাল বৰ্ডাৰ ক্ৰছ হ'লোঁ, তাতে এণ্ট্ৰি কৰিলোঁ। তাৰপিছত যে নদী পালোঁ, নদীটো ক্ৰছ কৰি পিনে ভাল লাগিছে। আপোনালোক ফটো দেখিবলৈ পাইছে স্ক্ৰীনত। ধুনীয়া ঠাইখিনি আৰু পানী হৈ আছে আৰু এই ঠাইখিনি চাওক। বতৰটো খুব ধুনীয়া লাগিছে আজি। এইটো আছিল আমাৰ হোটেল। আৰু এইখিনি ৰাস্তাবিলাকত যোগ আছে, টি গাৰ্ডেন আছে ধুনীয়া ধুনীয়া। আহি পিনে ভাল লাগিলে টি গাৰ্ডেনৰ মাজে মাজে। চ' এতিয়া আমি অলপমান টাউনত আছোঁ। আমি আহিছোঁ ইয়াতে মেচিত। চ' এইখন হ'ল স্পেচিয়েল নেপালৰ আইচ মেডিকেল। দেখিছে আপোনালোকে পূৰা একদম ভিতৰত ধুনীয়াকৈ গছনি ৰুইছে আৰু ঘাঁহবিলাক লগাইছে চাগে। আৰু গাছবিলাক কেনেকৈ ডিজাইনকৈ কাটিছে দেখিছে। আৰু এইবোৰ হস্পিটেললৈ মানুহ কঢ়িয়াই অনা গাড়ীবোৰ ইয়াতে ৰাখে। হস্পিটেলৰ ভিতৰত পাৰ্কিং আছে। আৰু এইটো হ'ল হস্পিটেলৰ কেণ্টিন, এইখন নিজা কেণ্টিন। আৰু গাইজ আজি ইমান ৰ'দ, মানে বহুত গৰম দিছে আৰু ইমান ডাঙৰ ডাঙৰ গছ গছনি নাই মেডিকেলখনৰ ভিতৰত। জাষ্ট সৰু সৰু এইবিলাক ৰৈছে, ডাঙৰ হোৱা নাই এতিয়ালৈকে। আৰু এইখন হ'ল মেডিকেলৰ এণ্ট্ৰেঞ্চখন। দেখিছে মেচি আই হস্পিটেল লিখা আছে, এইটো মেইন এণ্ট্ৰেঞ্চ। আৰু ইমান মানুহ চাওক, বহুত মানুহ ভৰ্তি। আৰু ভিতৰততো মানুহৰ একদম সমাগম লাগি আছে, ক'বই নোৱাৰি। আৰু ইয়াতে গছৰ তলত বহি আছোঁ, অকণমান জিৰণি লৈ আছোঁ, অকণমান ঠাণ্ডা পেলাই আছে, বতাহ মাৰি আছোঁ। আৰু এইবিলাক দেখিছেনে মেডিকেলৰ সন্মুখত ধুনীয়াকৈ গাৰ্ডেন লগাইছে আৰু ফুল গছ লগাইছে ধুনীয়াকৈ। আৰু এইবোৰ ট্ৰী গছবোৰ, খ্ৰীষ্টমাছ ট্ৰী গছবোৰ তেনেকৈ লগাই দিছে, ধুনীয়াকৈ কাটিং কৰিছে। আৰু আৰ্টিফিচিয়েল ঘাঁহবোৰো লগাইছে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ গজিছে নে। আৰু মেইনটেনেঞ্চটো বহুত ভাল। আৰু এই ৱালবোৰ যে দেখিছে আপোনালোকে, এই ৱালবোৰ জাষ্ট ইটাৰে গাঁঠি থৈ দিছে। ইটাৰে গাঁঠি পিনে জাষ্ট প্লাষ্টাৰ এনেকুৱা কৰা নাই, তেনেকৈ কৰা নাই। এইটোৱে ডিজাইন, গোটেই হস্পিটেলটো তেনেকুৱাই একদম ছেম। আৰু ইটাৰে গাঁঠি পিনে জাষ্ট প্লাষ্টাৰ কৰা নাই, দেখিছে আপোনালোকে। আৰু ইমান ধুনীয়া মেইনটেনেঞ্চখিনি ভাল লাগিছে। আৰু ইয়াতে চাই কিবা গাৰ্ডেন তেনেকৈ গছটো ৰুব, তেনেকৈ ধুনীয়াকৈ সজাইছে, ভাল লাগিছে আহি মেচি আই হস্পিটেল। আৰু দেখিছে ইমান ধুনীয়া লাগিছে গছবোৰ, ফুল গছবোৰ ইমান ধুনীয়াকৈ কাটিং কৰিছে। আৰু এইটো মেডিকেলৰ ভিতৰৰ ভাগটো আপোনালোক দেখাইছোঁ অকণমান। গাইজ এন্ধাৰ হৈ গ'ল, ৰাতি হৈ গ'ল। আমি আহিছিলোঁ ৰাতিপুৱা, আমাৰ গোটেই কামখিনি প্ৰায় হ'লে 90% ৰাতিপুৱা এটা চেকআপ আছে, চকুত দেখাব আহিছিলোঁ। চ' এই ৰাতিৰ পৰিৱেশ এইটো ভাবিছিলোঁ। মাজত কেতিয়াবা লাইট আছে, লাইটকেইটা দিব, বাট লাইটকেইটা নিদিলে। ইয়াতে এটা গাৰ্ডেন আছে, আপোনালোকক দিনত দেখালোঁ, দিনৰ ভিউখিনি। লাইটকেইটা দিলে গাৰ্ডেনটো ধুনীয়াকৈ দেখা গ'লে হয়, বাট নিদিলে কিয় বা, লাইটকেইটা ধ্যান দিলে। আৰু এইটো হ'ল বাহিৰৰ পৰিৱেশ, নেপালৰ সন্ধিয়াৰ পৰিৱেশ। চ' এতিয়া সোনকালে ভাত খাব যাব লাগে। ভাত খাবলৈ গৈ আছোঁ আমি এতিয়া। মানে আমি হস্পিটেলত আছোঁতো, মানে প্ৰথমতে এটা বেলেগ ৰুম লৈছিলোঁ, তাৰপিছত এইটো ৰুম চেঞ্জ কৰিলোঁ। এতিয়া হস্পিটেলতে থাকিম ভিতৰত। চ' 9টা বজাত বন্ধ কৰি দিওঁ বুলি সোনকালে ভাতখিনি খাই আহোঁ। আপোনালোক ৰাতি অকণমান দেখাম, চাই থাকক। এতিয়া টাইম হ'ল 8টা। চ' আমি ভাত পানী খাই আহিলোঁ। মানে নেপালৰ টাউনটো এতিয়া বন্ধ হ'লে প্ৰায়, আৰু ইমান সোনকালে বন্ধ হৈ যায়। দেখিছে দোকান পোহাৰবিলাক বন্ধ হ'লে প্ৰায়। আৰু আমি আছোঁ ইয়াতে, ফ'কাছ কৰোঁ। আৰু আছোঁ আমি এইটোৰ ভিতৰত, মেচি আই হস্পিটেলৰ ভিতৰত কেবিনত। ভাত পানী খাই আহিলোঁ। গোটেই দিনটো ভাগৰ লাগিলে, বহুত দৌৰা-দৌৰি কৰিলোঁ ইটো ৰুমৰ পৰা ইটো ৰুমলৈ। এনেকৈ বহুত গোটেই দিনটো দৌৰা-দৌৰি কৰিলোঁ। অকণমানো ৰেষ্ট ল'ব টাইম পোৱা নাই। এতিয়া আহিলোঁ ৰুমত আহি পিনে অকণমান টিভি লগাই দিছোঁ। অকণমান আপোনালোকক নেপালৰ বিষয়ে কওক। চ' নেপালত আহিলে ধুনীয়া লাগিলে। ৰাস্তা দুয়োকাষে পুৰা টি গাৰ্ডেন, বহুত ধুনীয়া ধুনীয়া টি গাৰ্ডেনৰ মাজেৰে আহিলোঁ। আৰু ঠাইখিনি বহুত পলিউশ্যন কম, মানে ফেক্টৰী ইমান নাই বিশেষকৈ, বাট বিল্ডিংবিলাক আছে বাৰু। আৰু ইয়াতে আহি পিনে কি মূল বস্তুটো কি দেখিলোঁ জানেনে, গোটেই যিমান আমাৰ ইয়াত নেপালত যিমান কাম কৰা মানুহ আছে, হস্পিটেলৰ পৰা আদি কৰি হোটেলবিলাকত বা যিকোনো ক্ষেত্ৰতে হ'ল, বজাৰত হওক, দোকান কৰা হওক, গোটেইবিলাক মানে ঘৰৰ যিসকল মহিলা মানুহ বা মাইকী মানুহ তেওঁলোকে কৰি আছে, তেওঁলোকে মেনেজ কৰি আছে। আজি আমি এই হস্পিটেলখনত আহিলোঁ। হস্পিটেলখনত গোটেই যিমান ডক্টৰ চুকবিলাক আছে, যিবিলাক ষ্টুডেণ্টবিলাক আছে, গোটেই ছোৱালী। আৰু আপুনি ধৰক 100জনৰ ভিতৰত 5জনমান ল'ৰা হ'ব তেতিয়াহ'লে ছোৱালী। মানে ইয়াৰে ছোৱালীখিনি মানে ইমান আগবঢ়া, মানে একো কামত লাজ নকৰে। আৰু ইয়াতে আহিছিলোঁ ডক্টৰ দেখাব, চকুৰ ডক্টৰ দেখাব, মোৰ নহয়। চ' আহিলোঁ, আহি পিনে দিনটো হ'লোঁ, অপাৰেশ্যন হ'ল কিবা কিবি। আৰু অহা কাইলৈ ৰাতিপুৱা 5:30 বজাত চেকআপ আছে। চ'
চ' এইটো চেকআপটো যদি গোটেইখিনি অ'কে থাকে চ' নেক্সট আমাক অহাকাইলৈ ছুটি দি দিব ইয়াৰ পৰা তাৰপিছত নেক্সট টাইম গুচি যাম চ' ভাল লাগিলে আৰু এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু হস্পিটেলখনৰ চাৰাউণ্ডিংখিনি ইমান ধুনীয়া নহয় আপোনালোকক কিছু অংশ দেখুৱালোঁ আৰু যদি কালি মৰ্ণিং দেখুৱাওঁ আপোনালোকক ভাল লাগিলে আৰু ইয়াৰে বিজনেছ মেইন বিজনেছটো আনে আপোনালোকে সকলোৱে প্লেট বনাইছে মাটি লিজত লৈ পিনে তাৰপিছত তাতে প্লেট বনাই পিনে ডাইৰেক্ট হোটেল এণ্ড ৰেষ্টুৰেণ্ট লিখি দিছে ওপৰৰ হোটেল তলত ৰেষ্টুৰেণ্ট খানা বনাই এনেকুৱা এইটো বিজনেছ আপুনি আৰু এটা বিশেষ কথা কি ভাল লাগিল জানেনে ইয়াতে আহি পিনে ইমান অসমৰ মানুহ লগ পালোঁ বহুত অসমৰ মানুহ লগ পাইছোঁ গোটেই দিনটো মানে আৰু এটা কথা ক'ব লাগিব ইয়াতে যে নেপালখন আমাৰ অসমৰ কাৰণে চলি আছে এনেকৈ মই ভাবোঁ আৰু মানে যিমান আছে ইয়াতে যিমান ডক্টৰ যিমান ইয়াতে পেচেণ্টখিনি দেখিলোঁ গোটেই ইণ্ডিয়াৰ আৰু মেক্সিমাম 80% 70 to 80% অসমৰ পৰা আহিছে ইমান অসমৰ মানুহ লগ পালোঁ আৰু ইয়াতে সি মানে যে নেপালত বেলেগ এটা কাণ্ট্ৰিত আহিছে বুলি লগা নাই তেনেকৈ মানে অকলশৰীয়া ফিল হোৱা নাই আৰু ভাল লাগিলে আহি পিনে চ' আপোনালোকৰ যদি আৰু এইখন বেষ্ট হয় মই শুনাত মানে চকুৰ ডক্টৰ হস্পিটেল নেপালত মেচি আইচ হস্পিটেল বুলি আৰু এয়া নেক্সট মৰ্ণিং দেখিছেনে এনেকৈ চেকআপৰ কাৰণে গোটেই মানুহবোৰ লাইন ধৰি আছে দেখিছে গুড মৰ্ণিং আৰু এটা গুড মৰ্ণিং ফ্ৰম নেপাল গুড মৰ্ণিং ফ্ৰম মেচি আই হস্পিটেল দেখিছে ৰাতিপুৱা বহুত ধুনীয়া এটা পৰিৱেশ ঠাণ্ডা আৰু ইয়াতে ঘাঁহবিলাক ৰুইছে জানেনে এইবিলাক ৰোৱা ঘাঁহ কিন্তু এনেকৈ নিজে উঠা নহয় এইবিলাক ৰুইছে খোজ দিওঁ ৰ'ব এতিয়াতো বাজিল আপোনাৰ 6:30 বাজিলে ৰাতিপুৱা মানুহবিলাক ইয়াতে খোজকাঢ়ে আৰু হস্পিটেলৰ মানুহখিনিয়ে ধুনীয়া ঘাঁহখিনি আৰু নিয়ৰ কৰিছে জিকি আছে দেখিছে নেকি ইমান ধুনীয়া লাগিছে চাওকচোন এই গছবিলাক যেতিয়া ডাঙৰ হ'ব ইমান ধুনীয়া লাগিব বহুত ডাঙৰ হ'লে এতিয়া জাষ্ট ৰুইছে চাগে সৰু আৰু বেলেগ এটা লুকছ দিছে গাৰ্ডেন টাইপৰ আৰু গাইছে এই বক্সটো যে দেখিছে বক্সটোত যে পইচাবিলাক দেখিছে নেপালী কাৰেঞ্চি আৰু ইণ্ডিয়ান কাৰেঞ্চি এই বক্সটো মানে যিখিনি নেদেখা ল'ৰা ছোৱালী আছে স্কুলবিলাক আছে সেই স্কুলবিলাকত এইটো দান কৰে বক্সৰ টকাখিনি আৰু চ' গাইছ আমাৰ হস্পিটেলৰ কাম হৈ গ'ল এতিয়া আমি ওলাম আৰু হস্পিটেলখনৰ পৰা এইখন আছিল হস্পিটেল দেখিছেনে বাগিচাখন মানে শেষ কৰিব পৰা নাই দেখি পিনে ইমান ধুনীয়া বাগিচা ফুলবিলাক চাওকচোন ধুনীয়া ফুলবিলাক চ' ওলালোঁ আৰু আমাৰ কাম শেষ হৈ গ'ল চ' আমাৰ ইয়াতে কাম হৈ গ'ল এতিয়া আমি যাম শিলিগুৰিলৈ চ' গাইছ আমি নেপালটো এৰিম আৰু এইটো বৰ্ডাৰ এতিয়া এইটো ক্ৰছ কৰিম পিনে বৰ্ডাৰটো পিনে থৈ আহে চ' এইটো এটা ভাল বিল্ডিং আছিলে চ' গাইছ এইখন ব্ৰিজ পাৰ হ'লেই পাই যাম আৰু আমি ইণ্ডিয়া এইখন ব্ৰিজ এইখন লাষ্ট নেপাল চ' গাইছ ইয়াতে আহি ইণ্ডিয়াৰ চিকিউৰিটিৰ পৰা কিছু গম পালোঁ মানে এই ব্ৰিজটো যে দেখালোঁ আপোনালোকে ব্ৰিজটোৰ আধা ইটো ছাইড মানে ইণ্ডিয়া ব্ৰিজটোৰ সিটো ছাইড মানে নেপাল তো তেনেকুৱা আধা ভাগ কৰা হৈছে আৰু নেপাল আৰু ইণ্ডিয়াৰ ব্ৰিজ এইটো উই আৰ ইন ইণ্ডিয়া নেপালক এৰি আহিলোঁ টাটা বাই বাই গৈ পিনে